নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ বসন্ত বুঢ়াগোহাঁই ইউটিউব চেনেলটোলৈ। আজি এটা খুব ধুনীয়া নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো বিশেষ একো নহয়, এটা সপোন আছিলে। ভাওনাৰ ক্ষেত্ৰত যিহেতু জড়িত হৈ আছোঁ, ভাওনাৰ মাজত যিখিনি আমাৰ মুখাশিল্প খুব ধুনীয়াকৈ আপোনালোকে দেখিছে। আমিও অকণমান সাহস কৰি ভাওনাৰ নৃসিংহ মোৱাৰী, মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ গোটেইখিনি মুখা আমি চাৰিঙৰ দীপাংকৰ দাৰ ওচৰত বনাই আমি আনিবলৈ যাম। এতিয়া চাৰিঙলৈ ওলাইছোঁ। খুব ধুনীয়াকৈ তেখেতে তৈয়াৰ কৰিছে। যিমান পাৰোঁ চেষ্টা কৰিম মুখাখিনি খুব ধুনীয়াকৈ প্ৰদৰ্শন কৰিবলৈ। আপোনালোকে আশীৰ্বাদ কৰিব, মৰম দিব আৰু আমাৰ মুখাখিনি চাব। যদি ভাল লাগে আপোনালোকে যোগাযোগ কৰিব, মই নাম্বাৰটো তলত দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব। গতিকে ব'লক এতিয়া যাওঁ চাৰিঙলৈ। জ্যোতি বৰা আহিছে, এইপিনে ৰিকু বৰা, বৰগোহাঁই আৰু আছে, আগত আছে, দেখাই আছে। বৰ্তমান আমি আহি পালোহি, আপোনালোকে চাব। আমি বহুত এক্সাইটেড হৈ আছোঁ, বহুত, কাৰণ আমাৰ বহুত দিনৰ সপোন এটা আছিলে। তাকে এতিয়া গৈ পামগৈ, আপোনালোকে দেখিব। যিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ, আৰু নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু বেল আইকনটো পিটি দিব। ওলাও কেতিয়া। এয়া আমাৰ অনন্ত বৰা ড্ৰাইভাৰ, এয়া আমাৰ বসন্ত বৰা গোহাঁই, তাৰপৰা এইপিনে এই টিংকুদা, এইপিনে হাঁহ এটা দি দিয়া। হাতে হেৰিয়তো পিয়াটো আঁকি লৈছে। আপুনি দিমাগতে কেনেকৈ উঠাই দিয়ক আকৌ। এইজনে আমাৰ ছেটিংছৰ বস্তু বনোৱা। এবাৰ হাঁহ এটা কৈ দিয়ক। কি হাঁহ এটা কৈ দিয়ক নেকি? কিমান দিন লাগে এটা যিকোনো এটা বস্তু বনাওঁতে? লাগে আপোনাৰ সৰু মুখা হ'লে এসপ্তাহ, হয়, 5 দিন এনেকুৱা লাগে। ডাঙৰ হ'লে 15 দিন, 10 দিন এনেকুৱা লাগে। আমাৰ মুখাখিনি খুব ধুনীয়াকৈ তৈয়াৰ কৰি দিছে। নমস্কাৰ দেই। কি ক'ব এতিয়া? আজি কি ক'ম, এওঁলোকে মুখা কেইভাগমান নিবলৈ আহিছে, মানে ধুনীয়াকৈ চলি থওক, ভাওনাৰ লগত জড়িত হৈ পিনি কামখিনি আগবঢ়াই নিয়ক, এইটোৱে আৰু। ধন্যবাদ, আশীৰ্বাদ কৰিব লাগে। নতুন এটা কাম হাতত লৈছোঁ। যিমান পাৰোঁ চেষ্টা কৰিম অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিম। খুব ধুনীয়াকৈ তৈয়াৰ কৰি দিছে মুখাখিনি। এতিয়া দেখাম মই মুখাখিনি, আপোনালোকে চাব আৰু আমাক যোগাযোগ কৰিব। ভাওনাৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ আমাৰ মুখাখিনি খুব ধুনীয়াকৈ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম।
আমাৰ শংকৰ কাইটি আছে কোৱা কেনেকুৱা লাগিলে ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। অঁ। কাৰণ কেলৈ এটা অভাৱ হৈ আছিলে এই বস্তুটো, মানে আমাকো কেতিয়াবা প্ৰয়োজন হয়, ভাওনা ক্ষেত্ৰত বহুত দূৰ দূৰৰ পৰা বিচাৰিব লাগে। অঁ এতিয়া আমাৰ ঠাইতে হ'ল, নিজৰ ভাইটিৰ ওচৰত আছে, তেতিয়া আমাৰো ভাল হ'ল, চবৰে সুবিধা হ'ল। আচলতে ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। গতিকে চাব আমাৰ মুখাখিনি খুব ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে দেখাই যাম। যদি ভাল লাগে আপোনালোকে যোগাযোগ কৰিব, মৰম দিব, আশীৰ্বাদ কৰিব। বঢ়িয়া। ৰিকুৱে পাৰিছে 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 ঐ ইয়াক লৈ আহা হাতীয়ে খাবলৈ কিবা এটা লৈ আহক অঁ বাট নাই